Karni, welcome to Udaipur. Wow, just look at this. Hi. Hello, good morning. আজি বহুত দিনৰ মূৰত মোৰ চেনেলত এটা ট্ৰেভেল ব্লগ লৈ আহিছোঁ। আমি গৈ আছোঁ উদয়পুৰ। আজি হৈছে 20 অক্টোবৰ 23 ইঞ্চ হৈ গ'ল। আমি LGBI এয়াৰপৰ্ট গুৱাহাটীত চেক ইন কৰিলোঁ। ইয়াৰ পৰা আমাৰ কানেক্টিং ফ্লাইট আছে ভায়া মুম্বাই। চ' এতিয়া বাজিছে আপোনাৰ 5:10। আমাৰ ফ্লাইট আছে ফ্ৰম 6 AM। চ' এতিয়া আমি ইয়াতে ব্ৰেকফাষ্ট কৰিম হয়নে? তাৰপিছত চি ইউ এট মুম্বাই আৰু উদয়পুৰ ৱেৰেভাৰ। চ' আমি দেখাই যাম আমি কি কি কৰোঁ ডিউৰিং দ্য ট্ৰিপ এণ্ড বাই। ত' আমি ফাইনেলি উদয়পুৰ পাই গ'লোঁ। আমাৰ জাষ্ট আমি সোমাইছোঁ আমাৰ হোটেল। আমাৰ হোটেলটো হৈছে উদai Kothi, which is nearest to Lake Pichola. So I'll give you a tour of the room. But right now আমি বহুত ভাগৰি গৈছোঁ। এতিয়া জাষ্ট চেক ইন কৰিম। Ari is all tired. Ari এতিয়া ডিনাৰ কৰিব যাব লাগিব। আৰ্কিটেকচাৰবোৰ ইমান ইন্ট্ৰিকেট। So আমি the most hyped উপৰে ৰেষ্টুৰেণ্টত আহিলোঁ, ডিনাৰ ডেট কৰিলোঁ এণ্ড ইটছ ছ' অ'চম। দ্য এম্বিয়েন্স ইজ ছ' অ'চম। মানে মই যিখিনি ইমান দিনলৈ শুনি আছিলোঁ চাই আছিলোঁ, ইটছ ফাৰ ফাৰ মোৰ বিউটিফুল দেন ডেট। আমি খালোঁ তন্দুৰী প্লেটাৰ, ইয়াৰ স্পেচিয়েল ছুপাৰ অ'চম। যোনটোত মটন শিখ কাবাব হয় ইয়াৰ, ইটছ এ মাষ্ট ট্ৰাই। আৰু এতিয়া অৰ্ডাৰ দিছোঁ আমি মটন বিৰিয়ানী এণ্ড দেন আমি হোটেললৈ যাম। হোটেল ইজ ভেৰি নিয়াৰ টু দিছ প্লেচ। চ' restaurant check done and it's super awesome. Upre stands up for its this hype. Hello, good morning from Udaipur. So আজি হৈছে আমাৰ officially day 2 but practically day 1 at Udaipur. So এইটো হৈছে view from our room. So এতিয়া ৰাতিপুৱা উঠি আমি ব্ৰেকফাষ্ট কৰিবলৈ আহিছোঁ। হেল্ল'। চ' আমি এতিয়া ষ্টাৰ্ট কৰিছোঁ দ্য ডে। উই আৰ গোয়িং টু দ্য Sajjangarh ফোৰ্ট। এটা অটো লৈছোঁ। ইয়াতো মেইনলি মোড অফ ট্ৰান্সপৰ্টেশ্যন ইজ অটো অনলি। আমি এতিয়া আহিছোঁ মহাৰাণা প্ৰতাপ স্মাৰক সমিতিৰ মিউজিয়ামত। বাই দ্য লেক ফতেহসাগৰ। এইফালে আপোনালোকে দেখিব লেক ফতেহসাগৰ আছে। এতিয়া আমি মিউজিয়াম চাম, চাই পেলাই আমি যাম ফতেহসাগৰ লেকত স্পীড বোটিং কৰিবলৈ। এতিয়া আমি আহিছোঁ ফতেহসাগৰ লেক। ফতেহসাগৰ লেকত আমি টিকেট কৰিলোঁ 260
$60 per person for speed boating. আৰু এতিয়া আমি গৈ আছোঁ boating কৰিবলৈ আহি তলত চাবা দেই and this place is so beautiful. তো আপোনালোকে উদয়পুৰ আহিলে ফতেহসাগৰ স্পীড boating কৰিব it's a আমি এতিয়া আহিছোঁ the aquarium under the sun, the fish museum near Fatehsagar Lake. This is a must visit যদি আপুনি কিডছৰ লগত ট্ৰেভেল কৰি আছে. This is not a much high place but ইয়াত ইমান ধুনীয়াকৈ সংৰক্ষণ কৰিছে মাছবোৰ চায়ে ভাল লাগিছে. বহুত ভেৰাইটিজ ফিছ ইয়াতে তেওঁলোকে সংৰক্ষণ কৰিছে আৰু এটা আণ্ডাৰ ৱাটাৰ মিউজিয়াম ক্ৰিয়েট কৰিছে. দিছ ইজ এ ভেৰি প্ৰিটি প্লেচ. আপুনি যদি কিডছৰ লগত ট্ৰেভেল কৰিছে দিছ ইজ এ মাষ্ট ভিজিট প্লেচ. আৰ ইজ টু এক্সাইটেড টু ভিজিট দিছ. So under the sun aquariumৰ পৰা আমি আহিলোঁ. আহি অকণমান দূৰতে আমি পালোঁ Sahelion কি বাৰী. চ' এতিয়া আমি আহিছোঁ Sahelion কি বাৰীত. ইয়াতে দিনৰ ভিউটো ভাল আহে বুলি শুনিছোঁ. চ' আমি আবেলি কৰাৰ কথা আছিলে প্ৰিপন কৰি পেলাই আমি এতিয়া কৰি ল'ম. চ' আমাৰ লগত বলক দেখাই যাম. তো এইটো এটা বিৰাট ধুনীয়া ফাউণ্টেইন Sahelion কি বাৰীত. ইয়াৰে যোনটো ফাউণ্টেইনৰ পানী এইটো ৰখি ৰখি যায় আৰু যেতিয়া ক্লেপ কৰে ক্লেপ কৰিলে ফাউণ্টেইনটো আকৌ পানীটো চলি যায়. ক্লেপ কৰাচোন ক্লেপ কৰা. এয়া এয়া জমনি. ৱাও দিছ ইজ সো নাইস ভেৰি নাইস. এয়া ক্লেপ কৰাৰ লগে লগে পানীটো আকৌ ষ্টাৰ্ট হৈ গৈছে আকৌ বন্ধ হৈ গ'ল. এতিয়া আমি আহি পালোঁ Sajjangarh ফৰ্ট আৰু ইয়াক মনচুন পেলেচ বুলি কয়. ইয়াত আহি পালোঁ টু উইটনেছ দ্য মেছমেৰাইজিং ছানছেট. শুনামতে ইয়াতে উদয়পুৰৰ ওৱান অফ দ্য বেষ্ট ছানছেট দেখিবলৈ পোৱা যায়. চ' মই ছানছেটটোলৈ ৰখিম. ইয়াৰ পৰা গোটেই উদয়পুৰখন দেখা পায় আৰু বিল্ডিংছবোৰ চাওক ইমান ধুনীয়া বগা বগা অল ইউনিফৰ্ম. সেইকাৰণে ইয়াকে হোৱাইট চিটি বুলিও কয়. সেইটো ফতেহসাগৰ লেক আমি ৰাতিপুৱা গৈছিলোঁ তাত ব'টিং কৰিবলৈ. আৰু এইটো পিছলা নেকি বাৰু? আৰু মনচুন পেলেচত ছানছেটলৈ ৰখি ৰখি ইয়াতে খুব সুন্দৰ আমি ৰাজস্থানী দল puppet dance show witness কৰিলোঁ. It was just too good. আৰু আমাৰ বেড লাক চাওক ছানছেটটো ফুল উইটনেছ কৰিলোঁ বাট বেটাৰী চাৰ্জ অফ পাৱাৰ বেংক হোটেলত. চ' আজিও আমাৰ কেণ্ডেল লাইট ডিনাৰ. হাউ আৰ ইউ এনজয়িং? কেনেকুৱা লাগিছে লাল মাছ? So this is the ambience of the Harihar restaurant. গুড মৰ্ণিং. আজি হৈছে আমাৰ ডে 3 এট উদয়পুৰ আৰু এতিয়া বাজিছে 6:30. 6:30 ইয়াতে অলৰেডি ছানৰাইজ হৈয়ে গ'ল আৰু মই ওলাইছোঁ মুখ হাত ধুই গনগড় ঘাট যাম বুলি. মই ভাবিলোঁ খোজকাঢ়ি মৰ্ণিং ৱাক কৰিয়ে ওলাই আহোঁ. আৰিয়েল প্ৰাঞ্জলা দীপ স্লিপ ইয়েষ্টাৰডে আমাৰ বহুত ৰাতি হৈ গ'ল ডিনাৰ চিনাৰ কৰি আহোঁতে. চ' মই ওলাই মেলি এতিয়া আহিছোঁ গনগড় ঘাটলৈ খোজকাঢ়ি এটা ভিউ ল'বলৈ. এইটো বাগৰিকী হাৱেলি. বাগৰিকী হাৱেলি একদম গনগড় ঘাটৰ লগতে লাগি আছে. ইয়াত আপোনাৰ ধৰোহৰ ৰাজস্থানী ফ'ক ডেন্স শ্ব' হয়. আবেলি হ'ব 5:30.
ইয়াতে যোনটো আগৰ পৰা কৰি আছিলে শ্ব' তেওঁলোকে অলৰেডি এতিয়া শ্বিফ্ট কৰিছে বেলেগ এটা জেগালৈ। আমি সেই জেগাটোত সেই শ্ব'টো চোৱাৰ কাৰণে বুকিং কৰিছোঁ। ইয়াতো চাই যাব পাৰোঁ, এপাক চাই লওঁ টাইম যদি মিলে। এই মোৰ গংগৰ ঘাট টুৰ কৰা হৈ গ'ল। ইমান ভাল লাগিছে মানে ইয়াতে চবকেইটা ঘাটতে, মানে ইয়াতে প্ৰত্যেকটো জেগাতে একোটা একোটা ঘাট বনোৱা আছে। প্ৰত্যেকটো ঘাটতে বহুত মন্দিৰ স্থাপনা কৰা আছে। তাত ৰাতিপুৱাৰ পৰাই মানুহ গৈ ঘাটত গা ধুই ভগৱানক পূজা অৰ্চনা কৰে। খুব ধুনীয়া পৰিৱেশ। আপোনালোকে উদয়পুৰ আহিলে ৰাতিপুৱা এবাৰ গংগৰ ঘাটত ছানৰাইজ চাব, আৰু ৰাতি তাৰ কাষতে বগৰীকে হাৱেলি আছে। বগৰীকে লাষ্ট ডে এট উদয়পুৰ। লাষ্ট ডে মানে কি অফিচিয়েলি কালিয়ে হ'ব লাষ্ট ডে, কিন্তু কালি আমাৰ ৰাতিপুৱাই ফ্লাইট চেকিং আছে। চ' আমি এতিয়া ওলাইছোঁ। আজি আমি চিটি পেলেচ যাম আৰু বাকী ওচৰে পাঁজৰে যিখিনি আছে সেইখিনি জেগা ভিজিট কৰিম। ফাৰ্ষ্ট স্পট ইজ চিটি পেলেচ এণ্ড দেন we'll go for the sunset at Karni Mata temple. আৰু এটা চোৱা লিফ্ট, ইয়াৰ লিফ্টটো ইমান ধুনীয়াকৈ ডিজাইন কৰিছে, মই দেখাই আছোঁ। দিছে দি ভিতৰত যোৱা। লিফ্টৰ ভিতৰত চাওক ইমান ধুনীয়া হেণ্ড পেইণ্টেড। তাৰপিছত দৰ্জাখন মাৰিব লাগিব, তাৰপিছত ক্ল'জ এণ্ড দেন লিফ্টৰ আৰ্কিটেকচাৰো ইমান বেছি ধুনীয়াকৈ কৰিছে। চ' লেট আছ ষ্টাৰ্ট আৱাৰ ফাইনেল ডে এট উদয়পুৰ। চ' মই এতিয়া লৈ ল'লোঁ দুটা এডাল্ট জগমন্দিৰ আইলেণ্ড পেলেচ টিকেট। সেইটো হৈছে 500 পাৰ ইচ। কাৰণ ইভিনিং ৰাইডটো আমাৰ কৰিবলৈ মন নাই, আমি ফাৰ্ষ্ট হাফতে কৰিম বুলি আহিছিলোঁ। সেইটো ৰাইডটো কৰি পিনে আইলেণ্ড টুৰটো কৰি পেলাই আমি চিটি পেলেচ মিউজিয়ামত আহিম। চ' ফাৰ্ষ্ট লেট আছ গ' ফৰ দ্য জগমন্দিৰ আইলেণ্ড টুৰ। হেল্ল', এইটো ভিতৰতে আপোনালোকে টিকেট পাব জগমন্দিৰ আইলেণ্ড পেলেচৰ। গেটতো ল'ব পাৰে, বাট ভিতৰত কিউজ কম আছে, চ' আমি ভিতৰতে লৈ ল'লোঁ। আমি এতিয়া পাই গ'লোঁ জগমন্দিৰ আইলেণ্ড পেলেচ। ইয়াতে আমি প্লেন কৰিছোঁ 1 ঘণ্টামান থাকিম, আইলেণ্ড টুৰটো ল'ম, লৈ পেলাই বেক টু চিটি পেলেচ মিউজিয়াম। Hi, so we have reached the Jagmandir Island. It's so pretty. ইমান ধুনীয়া, পুৰা ৰয়েল ফিল এটা আহি গৈছে অহাৰ লগে লগে। আৰু কেনেকুৱা লাগিছে তোমাৰ ব'টিং কৰি? অ'কে। আপোনালোকে কিডছৰ লগত ট্ৰেভেল কৰিলে এনেকুৱা হয়নে, মানে সোমোৱাৰ লগে লগে লাগিলে ভোক। আমি এতিয়া চিটি পেলেচৰ ভিতৰত আহিছোঁ। আমি এটা গাইড ডেডিকেটেড লৈছোঁ, বিকজ যদি ইমান ধুনীয়া এটা হিষ্টৰিকেল প্লেচত আহোঁ, তাৰ বেকগ্ৰাউণ্ড এণ্ড বেকড্ৰপ জনাটো ভেৰি নেচেচেৰী। চ' আমি গাইডেড টুৰ এটা লৈছোঁ। চিটি পেলেচ টুৰ কৰি আমি ভাগৰি জুগৰি ভোকে পিয়াছে এতিয়া ওচৰতে থকা তাজ লেক পেলেচত আহিছোঁ। তাত লাঞ্চ কৰি এতিয়া আমি ওলাই যাম লোকধাৰোহৰ ডেন্স শ্ব' চাবলৈ।
এই সুন্দৰ ফ'ক ডেন্সাৰ কেইগৰাকীৰ মাজতে সোমাই দুপাকমান ময়ো মাৰি দিলোঁ আৰু ইট ৱাজ এন অ'চাম এক্সপিৰিয়েঞ্চ টু উইটনেছ দ্য লাইভ লোকধাৰোহাৰ ডেন্স পাৰফৰ্মেঞ্চ। We have come from the Dharohar show and now in the queue for the Karni Mata temple cable car ride. Thank you, भैया। So আমি পাই গ'লো কৰ্ণী মাতা টেম্পল। আমি কৰ্ণী মাতা টেম্পল টু ৰাখি লৈ খুব এটা বহুত ভাল ডিচিশ্যন লৈছোঁ। হেল্ল' বহুত বেছি ভাল ডিচিশ্যন লৈছোঁ বুলি আমি ভাবোঁ, কাৰণ দ্য মষ্ট হাই ছানছেট ইয়াৰ পৰা বেষ্ট ভিউ পায় বুলি কয়। কিন্তু য়েষ্টাৰডে আমি ছানছেট ফ্ৰম দ্য ছাজনগড় ফৰ্ট অলৰেডি উইটনেছ কৰিলোঁ, চ' সেইটো আফচোচ নাই। কিন্তু যিটো নাইট ভিউ হয় ফ্ৰম দ্য কৰ্ণী মাতা টেম্পল ভিউ পইণ্ট, ইটছ চ' আমেজিং। চাওক পিছপিনে গোটেই এণ্টায়াৰ উদয়পুৰ চিটিখন ইউ কেন উইটনেছ। যি হৈছে আমাৰ দ্য লাষ্ট নাইট এট উদয়পুৰ, আৰু এতিয়া আমি আমাৰ হোটেলৰ ওপৰত উদয় কোঠিৰ ওপৰত যোনটো ৰুফ টপ ৰেষ্টুৰেণ্ট এৰিয়া আছে তাতে ডিনাৰ কৰিম। আজি বাহিৰত নাযাওঁ, অলৰেডি বহুত দেৰি হৈ গ'ল এণ্ড উই আৰ ট'টেলি এক্সজষ্টেড। ইয়াৰ এম্বিয়েঞ্চটো খুব ধুনীয়া। ওপৰত ৰুফ টপ এটা ৰেষ্টুৰেণ্ট এৰিয়া আছে, আমি তাতে ডিনাৰ কৰিম। কৰি পেলাই উইল বি দ্য হেপ্পী গুড বাই টু উদয়পুৰ। A very good morning to you. আজি হৈছে নৱমী 23rd of October আৰু এতিয়া বাজিছে 6:45 আৰু এতিয়া আমি হোটেল চেক আউট কৰিলোঁ। কৰি পেলাই এতিয়া এয়াৰপৰ্টলৈ যাম। ইট ৱাজ ছাচ এন অ'চাম ষ্টে এট উদয়পুৰ, ফুল্লি ৰিলেক্সড আৰু ইমান ধুনীয়া উদয়পুৰখন। মই আগতে মানে নাহালৈকে আপুনি ভাবিব নোৱাৰে। ইটছ চ' বিউটিফুল এণ্ড দ্য চিটি ইজ ফুল অফ লাভ, দেৰ ইজ মেজিক ইন দ্য এয়াৰ, ভেৰি নাইচ প্লেচ এণ্ড এ মাষ্ট ভিজিট। এতিয়া কি আমি যাওঁনে? ক'ত থাকিবা? কাৰ লগত থাকিবা? অকলে থাকিবা? ৰাখিব নে সুধিব লাগিব হোটেলত। আমি যাওঁগৈ আৰু আমি এতিয়া ঘৰ যাওঁগৈ, কালিৰ পৰা অফিচ আছে। ৰাখিব? তুমি এয়াৰপৰ্ট নোযোৱা? So bye bye Udaipur, you will be missed. See you soon.